দৰ্শকসকল এতিয়া আহিছে পাণ খেতিৰ সময়। আহিনত পাণ খেতি কৰা হয়, গতিকে পাণ খেতি যিসকল কৃষকে কৰিম বুলি ভাবিছে তেওঁলোকৰ উপযোগী হোৱাকৈ পাণ খেতি সন্দৰ্ভত দুটামান কথা পাতিবলৈ আজি আমি উপস্থিত আছোঁ। ধেমাজি জিলাৰ দীঘলচাপৰি অঞ্চলৰ প্ৰগতিশীল কৃষক বিজয় পামে কৃষি ভ্ৰমণ। দাদা নমস্কাৰ। নমস্কাৰ। আপুনিতো প্ৰায় 5-6 বছৰ ধৰি পাণ খেতি কৰি আছে নহয় জানো? হয়। এতিয়া পাণটো আহিন মাহতে কৰা হয় দাদা? হয়, আচলতে আগৰ আমাৰ মা দেউতা দিনৰ তেখেতলোকৰ যিটো বাণীৰ মতে তিনি আহিনীয়া পাণ বুলি কয়, সেইটো মতে আমি 3 আহিনৰ পৰা মুঠতে পাণ লগাব লাগে আৰু মানে আহিনৰ 3 তাৰিখৰ পাছৰ পৰা হয়। এতিয়া মানে আমাৰ কৃষকসকলে যিসকল কৃষকে কৰিম বুলি ভাবিছে তেওঁলোকে পাণ খেতিৰ কাৰণে প্ৰস্তুতি চলাবলৈ সময় হৈ গৈছে নহয়? হৈ গৈছে। তাতে যিহেতু ভাদ মাহ আজি দিনটোতে সোমাবই নহয় জানো? হয়। দাদা পাণ খেতি কৰিবলৈ হ'লে মাটিটো কেনেকুৱা ধৰণৰ হ'ব লাগে? মাটি ৰদগাই হ'ব লাগে আৰু বেটিটো ভাল মানে ওখ হ'ব লাগে। মাটিটোত মানে অলপ ওখ হ'লে পানী জমা হ'ব নালাগে। পানী জমা হ'ব নালাগে, লগতে বালিচহীয়া হ'ব লাগে। অলপ বালিচহীয়া হ'ব লাগে ন? হয়। মাটিটো মানে কোৰ প্ৰথমতে আমি শুনিছোঁ মানে ডবল কোৰ মাৰি ল'ব লাগে বুলি কয়, মানে পাণ যিটো ৰুব সেই ঠাইডোখৰ তাৰমানে যিমান দূৰ পাৰে প্ৰায় 1-1.5 ফুট মানে খানি মাটিটো কোমলাব লাগে। কোমলাই মেলি ধুনীয়াকৈ তাৰমানে চহাই মেলি আগতে বেটি টিক টাক কৰিব লাগে। বেটি টিক টাক কৰাৰ পিছতহে পাণ লগোৱা ব্যৱস্থাটো কৰিব লাগে। মানে আমাৰ এনেই ট্ৰেক্টৰখনে লগালে নহ'ব ন? ট্ৰেক্টৰ বা হালৰে বাই ল'লে নহ'ব, তাৰ আগতে কোৰহে মাৰি ল'ব লাগিব। আগতে কোৰ মাৰিব লাগিব। যিহেতু ট্ৰেক্টৰে বা কোৰে যিমানটো মাটি খান্দিব লাগে ইমানটো মাটি খান্দিব নোৱাৰে। ট্ৰেক্টৰ বা হাল বাওঁতে যিমানটো খান্দিব সিমানটো নহ'ব, অকণমান বেছি খান্দিব লাগিব নহয়? বেছি হ'ব লাগে, এফুটমান সোমাব লাগে। হয়। তাৰপিছতে মাটিটো এতিয়া মাটি লেভেলৰ পৰা কিমান মান ওখ হ'ব লাগে সেইটো পাণৰ ভেটিটো? পাণৰ ভেটিটো প্ৰায় 1-1.5 ফুট। 1-1.5 ফুট তাৰমানে জেগাটো চাই পেলাই। জেগাটো দ হয় যদি দকৰীয়া হয় তাৰমানে হয়তো কিছুমান জেগাত 3 ফুট উঠাব লাগিব। আমি ভেটিটো তোলালোঁ পাণ খেতিৰ কাৰণে। তাৰপিছতে সাৰটো কেনেকৈ দিব লাগিব? খুলিটোৰ দূৰত্ব কেনেকুৱা ধৰণৰ হ'ব লাগিব? এটা পুলিৰ পৰা এটা পুলি দূৰত্ববিলাক কেনেকৈ দিব লাগিব? আমি এইটো সুবিধাজনক মতে মই যেনেকৈ দিছোঁ, এতিয়া মই 4 ফুটকৈ দিছোঁ। তাৰমানে আগৰ বেটিটোত মই 3 ফুটকৈ দিছিলোঁ, তাত দেখিছোঁ অলপ ঘন হৈছে তাত। কাৰণ আমি মৈদাটো যদি নিবলৈ কটকটিটো অনা নিয়া কৰোঁতে পাত লাগে ন, অসুবিধা হয়। তাৰমানে মেইন ডালবিলাক তাৰমানে কেতিয়াবাই ছিঙি যায়, সেইকাৰণে মই 4 ফুটকৈ কৰি দিলোঁ। তাৰপিছতে পুলিটো ৰোৱাৰ আগত কি কেনেকৈ মাটিটো কেনেকৈ হেৰি কৰিব লাগিব? সাৰ দিব লাগিব নেকি কিবা? সাৰ মই আচলতে যদি 100% নহ'লে 60-70% যদি দিয়াবলৈ হয় তেতিয়াহ'লে সাৰ নলগোৱাকৈ আগতে ৰুলে বেছি ভাল। মানে প্ৰথমতে ৰুওঁতে একো দিব নালাগে? একো দিব নালাগে। যিহেতু পাৰিলে মানে বেটিডোখৰত পটাৰ মাটি আনি পেলাই যদি লগাই দিয়ে তেতিয়াতো আৰু ভাল। তাৰমানে তেতিয়া সাৰ নলগালেও হয়। মানে 1 ফুটমান কোৰ মৰাৰ পাছতে তাৰপিছত বেলেগ ঠাইৰ পৰা মাটিটো আনি সেইটো মানে ভেটিটো তোলাব পাৰে। তাৰপিছতে সাৰ দিব নালাগে? সাৰ দিব নালাগে। যেতিয়া তাৰমানে পুলিটো যি উঠি গ'ল, যেতিয়া তাৰমানে সি সাৰ বিচাৰে, অন্ততঃ সাৰ বিচৰা টাইমত তাৰমানে সি পুলিটো ৰং চোৱা হ'ব। যেতিয়া ৰং চোৱা ধৰিব তেতিয়া জানিব লাগে যে সি সাৰ বিচাৰিছে। এইটো টাইমত তাৰমানে সাৰ দিয়াৰ লগে লগে সি ধুনীয়া সেউজীয়া হৈ আহিব। এতিয়া আমি পাণৰ পুলিটো ৰুলোঁ, তাৰপিছত এটা মাৰি দিব লাগিব নহয় জানো পুলিটো থিয় হ'বৰ কাৰণে? এনেই বাৰী এটা জেওৰা খুঁটি এটা দিব লাগিব। তাৰপিছতে পুলিটো তাত বান্ধি দিব লাগিব। হয়। বন্ধাৰ পাছত এতিয়া আহিন মাহ হ'বলৈ কুঁৱলী পৰিব, তাৰ কাৰণে কিবা হেৰি দিব লাগিব নেকি, ব্যৱস্থা কৰিব লাগিব নেকি? এইটো কৰিব লাগিব। তাৰমানে যিহেতু নৰা বা খেৰে এনেকৈ আমি দিয়া দেখিছোঁ মানে মানুহবিলাকে তেনেকুৱা কৰিব লাগিব। বাৰী গছত প্ৰতি গছত তাৰমানে এনেকৈ ঢাকিব পৰাকৈ যিকোনো যেনিবা নৰাই দিলোঁ বা কলপাতৰ শুকান পাতে দিলোঁ বা নতু লিহিয়া দিলোঁ, এই তেনেকুৱা তাৰমানে 4 স্কুৱাৰ তাৰমানে বান্ধি দিব লাগে। যিহেতু তেতিয়া কি হয়, কুঁৱলীটো ডাইৰেক্টলি নপৰে বা ৰ'দটো ডাইৰেক্ট নপৰে। তাৰপিছতে সেইটো হৈ গ'ল। তাৰপিছতে তাত পানী দি থাকিব লাগিব নি মাজে মাজে? এইটো পুলিটো ৰোৱাৰ পিছত তাৰমানে যেনে এতিয়া আহিন, কাতি, আঘোণ এই 3টা মাহটোত দিব নালাগে। এই 3টা মাহত পুলিৰ পাছত একো কৰিব নালাগে। তাৰপিছত তাৰমানে মাঘ মাহ আহি গ'ল। মাঘ মাহ অহাৰ লগে লগে যে ঠাই ভেদে যদি পানী বিচাৰে তেতিয়া তাৰমানে পানী দিব পৰা যায়। এতিয়া সাৰটো কেতিয়া দিব লাগিব? সাৰটো যেতিয়া আহিন, কাতি, আঘোণ, পুহ কোন সময়ত দিব লাগিব? ফাগুণ মাহত।
যেতিয়া তাৰমানে ৰোৱাৰ পৰা আহিনৰ ৰুব, আহিনৰ ৰুই মেলি ধুনীয়াকৈ ডাকি মেলি ৰাখিব। ৰখাৰ পিছত কি হ'ব, তাৰমানে তাত মাজতে যদি লৰচৰ কৰি দিয়ে হয়তো মৰি যোৱাৰ চান্স থাকিব। বনবাদ থাকিলেও যেন এতিয়া এইটো সময়ত তাৰমানে আঁতৰাব লাগিব। ফাগুন মাহতে সাৰ দিয়া সময়তহে উঠাব লাগিব। মুঠতে বনবাদ চাফা কৰিলে আৰু তাৰপিছতে সাৰটো দি যাব লাগে। মানে পুলি ৰোৱাৰ পাছতে জেওৰা বা এইটো দিয়াৰ পাছতে একো কৰিব নালাগে, ফাগুন মাহত সাৰো দিব লাগে, বনবাদটো নিয়াব লাগে। খুটাটো কোনটো সময়ত দিব লাগিব? এইটো খুটাটো যেতিয়া এই বাৰী গোজটো জেওৰা গোজটো যেতিয়া পাৰ হৈ যাব, পাৰ হৈ যোৱাৰ পিছত কিবা খুটা পাণৰ সৰাটো বান্ধি পুতিব লাগিব। সেইটো মানে ফাগুনৰ পাছতে কৰিব লাগিব নহয় জানো? ফাগুনৰ পাছত যেতিয়া তাৰমানে পাণ পুলিয়ে আগবাঢ়ি গুচি গ'ল, যেতিয়া সি ডাঙৰ ডাংটো বিচাৰে, সেইটো সময়টো চাই কিনি গুটিটো পুতি যাব লাগে। মানে বাঁহটো শুকান বাঁহ হ'ব লাগে নহয় জানো? শুকান হ'ব লাগে। আৰু কিছুমানে আমি দিয়া দেখোন নাৰিকলৰ এনেকৈ পাক দিয়া, সেইটো দিলে ভাল নে বেয়া? সেইটো দিলে এইটো দিলে ভাল, বেছি ভাল। এইটো আচলতে যেনিবা আমি PVC পাইপ যেনিবা ব্যৱহাৰ কৰিলোঁ, যেনে আমি বাঁহটো লগালে মানে কম সময়ৰ ভিতৰতে গেলি যায়, পচি যায়। এইকাৰণে PVC পাইপটো কিবা কৰি পেলাই আমি ইউজ কৰিব পাৰোঁ। তেতিয়া নাৰিকল পকাটো বান্ধি দিব লাগে। সেইটো কথা মানে নহয় জানো? কাৰণ এইটো ইয়াত সি এনেও ইয়াতে সি কিবাটো পায়, এনাৰ্জিটো পায়, যিহেতু পাণটো আৰামত বগাব পাৰে। হয়, এতিয়া আমি পাণটো আহিন মাহত ৰুলোঁ, এতিয়া আহিন মাহত ৰোৱাৰ পাছতে কোনটো সময়ৰ পৰা আমি ছিঙিব পাম বা কৃষকজনে উপাৰ্জন কৰিবলৈ পাৰিব? আৰু এইটো বহাগ জেঠমহীয়া যেনে পুলি বাৰী পাণটো অলপ চলপ ছিঙিব পাৰিব। আহিন ৰোৱাৰ পাছতে বহাগ জেঠ মাহলৈ পাণ ছিঙিব পাৰিব অলপ চলপ। তাৰমানে তাকো তাৰমানে ইমান ডাইৰেক্ট বিকিব পাৰিব বুলিও মই নকওঁ। হয়, কাৰণ নিজে খাই থাকিবলৈ বা হ'ব আৰু খাব পৰা হ'বগৈ। তাৰপিছত মানে এবছৰমানৰ পাছৰ পৰা পাণ মানে ছিঙিব পৰা হ'ব ন? আহিন মাহৰ পৰা আৰামত ছিঙিব পাৰিব। আকৌ মানে পাণ ছিঙিব পাৰিব ন? পাৰিব। আৰু এনে আপোনাৰ কিমান মান আছে দাদা আপোনাৰ নিজৰ পাণ? মোৰ এনেই পাণৰ গুটি এতিয়া জোপা হিচাপে 1000 জোপা আছে। 1000 জোপাৰ পৰা আপোনাৰ উপাৰ্জন কেনেকুৱা ধৰণৰ হয়? উপাৰ্জনটো প্ৰতি সপ্তাহত 1000 পৰা 1500 এতিয়া এই বাৰিষা ছিজন। কিন্তু তাৰমানে এবছৰত মুঠতে গোটেই একেটা সময়ত একে উৎপাদন নহয়। মানে বাৰিষা ছিজনত অলপ বেছি হয় আৰু কিন্তু খৰালি ছিজনত আকৌ পাণৰ দামটো বেছি হয় ন? বেছি হয় কিন্তু কম হয়, পাণটো বেছি নাথাকে ওচৰত। বেছি নাথাকে। এনে পাণৰ খেতিটো লাভজনক খেতি নে? লাভ হ'ব মানে খেতি কৃষকসকলে যদি খেতি কৰে? মোৰ অভিজ্ঞতাৰ মতে মই তাৰমানে এইটো বেছি উৎপাদন বুলিয়ে মই কিবা কৰিছোঁ। আৰু আপুনি যিমান খেতি কৰে মানে তাতকৈ এইটো বেছি ভাল? এইটো বেছি ভাল। আপুনি কি খেতি কৰে? মই পাণ খেতি কৰিছোঁ, লগতে এতিয়া এইবাৰ হালধি খেতি কৰিছোঁ, যোৱাবাৰ তাৰ আগবছৰত কিবা ভোট জলকীয়া খেতিও কৰিছোঁ, আৰু বাওধান খেতি কৰোঁ, শালি ধানো কৰোঁ। মানে সেই গোটেইকেইটাতকৈ পাণ খেতিটোৱে লাভজনক পাইছে? লাভজনক পাইছে। এইটো এনেই কিমান দিনলৈকে থাকে দাদা? এইটো আপোনাৰ মোৰ প্ৰকৃতিয়ে যিমান দিনলৈকে দিয়ে, এইটো ইয়াৰ মুঠতে সীমা নাই। যিহেতু কাৰণ এইটো প্ৰকৃতিয়ে যিমান দিনলৈকে মোক খাবলৈ দিব ইমান সময়লৈকে থাকিব। আৰু যিহেতু কাৰণ হয়তো ৰোৱাৰ পিছত 1 বছৰৰ পাছতো তোমাৰ যদি মানে বেমাৰ আজাৰ লাগে তেতিয়াহ'লে তুমি খাবলৈ নাপাবা। কিন্তু বেমাৰ আজাৰ নহ'লে মানে বছৰ ধৰি থাকিব। আমি এতিয়া যিখন পাণৰ বাগান দেখিছোঁ, এইখনৰ বয়স কিমান হ'ল? এইটো 6 বছৰ ৰানিং হৈ আছে। 6 বছৰ? ইয়াৰ পৰা তালৈকে তাৰমানে আজি 4 বছৰ হৈছে। মানে প্ৰডাকশ্যনটো মানে বাঢ়ি গৈ থাকে নে একে সমানতে থাকে? এইটো তাৰমানে যেনেকৈ বনবাদ নিয়নি কৰোঁ, এইটো তাৰমানে যিমানটো পুলি পোকা বুলি ক'লে যে গোটেইটো ৰাখিব লাগে এইটো কথা নহয়। ইয়াতো কিছুমান তাৰমানে পদ্ধতি আছে। এইটো ডাল বঙাটো নীতি নিয়মটো জানিব লাগিব। যিহেতু ওলাই যোৱা ডালটো যদি মেইন ডালটো যদি ছিঙি দিয়ে তেতিয়াহ'লে প্ৰডাকশ্যন কমি যাব। কাৰণ মেইন ডালটোৰ পৰাই পাণটো হয়, যিটো গা পাণ। এইটো গা পাণটো তাৰমানে চব মানুহে এইটো নাখায়। সদায় কাই থকা তাৰমানে যেনে আমাৰ গাঁৱৰ যেনিবা বোৱাৰীসকলে বা মা দেউতাসকলে যোনবিলাকে সদায় কাই আছে, ইহঁতে চিনি পায় যে এইটো গা পাণ, ডাল পাণ। এই কথাবিলাক মানে আমাক কৃষকসকলে মন কৰিব লাগিব নহয়? মন কৰিব লাগিব। দাদা, বাকী কথাখিনি আমি পৰৱৰ্তী সময়ত আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি আজি কেনেকৈ পুলি ৰোপণ কৰা হয় বা ভেটিটো কেনেকৈ তোলা এই কথাখিনি পাতিলোঁ। বাকী কথাখিনি আমি পৰৱৰ্তী সময়ত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম।